হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আজি দিনটো মই একাপ চাহৰ পৰাই আৰম্ভণি কৰিছোঁ। লগতে মই ৰাতি অৰ্ডাৰ এটা আহিছিলে কেকৰ, গতিকে মই স্পঞ্জটো বেক কৰিয়ে থৈছিলোঁ আৰু আজি ভাবিলোঁ আইচিংটো কৰি দিওঁ, যিহেতুকে জল্দি ডেলিভাৰ দিব লাগিব, সিহঁতক ইমাৰ্জেঞ্চি আছে কেকটো, গতিকে মই ৰাতিয়ে স্পঞ্জটো বনাই থ'বলগীয়া হ'ল সেইকাৰণে। আৰু এতিয়া মই আইচিং কৰি আছোঁ আৰু ৰ'দটো যে ইমান দিছে নহয়, ইমান গৰম। আৰু আপোনালোকেতো গমেই পায় গৰম দিনত কেক বনোৱাটো কিমান মুস্কিল, মেল্ট হৈ যায় ক্ৰীমটো। তথাপিও কিবা কিবি বনাইছোঁ আৰু যিহেতুকে অৰ্ডাৰ আহিয়ে থাকে, বনোৱা আমাৰ এটা অভ্যাস হৈও গৈছে, গৰম কি ঠাণ্ডা কি এনেদৰে বনাই থাকোঁ আৰু। গতিকে আজি এটা মই চিম্পল ডিজাইনেই বনাম বুলি ভাবিছোঁ, আপোনালোকক দেখুৱাম, কেনেকুৱা লাগে জনাবচোন কমেণ্টত। একদম চিম্পল ডিজাইন, যিহেতু ছোৱালীৰ চিম্পলত দিব দিছে পিংক কালাৰত, গতিকে মই ভাবিলোঁ একদম চিম্পলকৈ বনাই দিওঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। আৰু কেকটো হোৱাৰ পিছতে ভাত সাজ খাই লওঁ বুলি ভাবিলোঁ, গতিকে আজি আছিলে মোৰ ভাতৰ থালিত এয়া। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, পাহৰি নাযাব। বাই বাই।